নমস্কাৰ আপোনালোক সকলোকে দিয়ালিনা হোম কৰ্ণাৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমিও ভালে আছোঁ বাৰু আজি ভাবিছোঁ বৃহস্পতিবাৰ আজি ব্লগ এটা আৰম্ভ কৰোঁ আৰু এতিয়াতো 2টা বাজিলে আৰু দিয়াক স্কুলৰ পৰা আনিবলৈ যাবৰো হৈছে তাইক স্কুলৰ পৰা আনোগে আৰু স্কুলৰ পৰা আনি পাই আকৌ তাইৰ আজি টিউচনো আছে মানে 4টা 4:30 পৰা টিউচন কিন্তু আমি 4টা বজাত যাব লাগিব সেইকাৰণে স্কুলৰ পৰা আনি ভাতকেইটা খাই আজি ৰেষ্ট কৰিবলৈও নহ'ব এতিয়া তাইক স্কুলৰ পৰা আনি লওঁগৈ আনি লৈ আপোনালোকক আকৌ লগ পাই আছোঁ ইফালে মই এয়া জলফাই বইল কৰি আছোঁ জলফাই আজি বৃহস্পতিবাৰ যে বইল খাওঁ সেইকাৰণে জলফাই পিটিকা অকণ হ'লে খাবলৈ ভাল লাগিব জলফাই বইল কৰিছোঁ আৰু এয়া দুৱাৰ মাৰোঁ তাই একচুৱেলি মানে কি হয় স্কুলৰ পৰা আহে তিনিআলিলৈকে আৰু তিনিআলিৰ পৰা মানে মই আনিবলৈ লৈ আহোঁ আৰু সেইখন খোজকাঢ়ি আহিব লাগে তাই অকলে অকলে বেয়াও পাব সেইকাৰণে তিনিআলিলৈকে মই যাওঁ আৰু তাৰ পৰা লৈ আহোঁ আৰু তাই আহি পাব 2:30 পাইহি এতিয়া 2:15 হৈছে মই ওলাই যাওঁ আৰু আপোনালোকক আহি লগ পাই আছোঁ আপোনালোকে চাই থাকিব দিয়াৰ কাৰণে আমি ঘৰ পালোঁহি দিয়া আহি পাই গ'লে স্কুলৰ পৰা মাস্কখন খোলা এতিয়া কৰোণা হৈ যাব ঘৰত কৰোণা নহয় তাই আহি 5 মিনিট বহি লয় ফেনখন দি লয় তাই ঠাণ্ডা লাগি এইটো আহি পাওঁতে তাই গৰম লাগে বোলে সেইকাৰণে তুমি ব্লেজাৰটো খুলি মাস্কখন খুলি দিয়া নিদিয়া 5 মিনিট বহি ল'ব বহি লৈ তাৰপিছত ভাত খাব আজিতো বইল দালি আৰু ভাত আৰু জলফাই পিটিকা আছে কিবা এটা বনাই লওঁ নি নালাগে এতিয়া বনাবলৈ সময় নাই নহয় আকৌ টিউচন যাব লাগিব 4টা বজাত আজি আমাৰ ফটো উঠাব দিছে স্কুল ইউনিফৰ্মত তাই স্কুল ইউনিফৰ্মত কাইলৈ ফটো নিব লাগিব আজি টিউচনৰ পৰা আহোঁতে উঠি আহিব লাগিব ফটো সেইটো কাৰণে আমি ভাবিছোঁ যে টিউচনলৈ তলত মানে স্কুল ইউনিফৰ্ম পিন্ধি যাম ওপৰত হুডিটো পিন্ধি দিম মায়ে ব্লেজাৰটো লৈ যাব কিমান মাথা খটাব লাগে এইবোৰৰ কাৰণে তাই ৰাস্তাতে কৈ আহিছে মই বোলে এনেকৈ পিন্ধি যাম ওপৰত হুডিটো পিন্ধি ল'ম আৰু তুমি ব্লেজাৰটো পলিথিন এটাত লৈ যাবা তাইডালো লৈ যাব লাগিব তাইডাল পিন্ধিয়ে যাব পাৰিম দেখা নাপায় আমি এতিয়া বিয়া ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ আমি ভাত খাই লওঁ আকৌ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আপোনালোকে চাই থাকিব আমি এতিয়া দিয়াৰ টিউচন যাব ওলাইছোঁ মই গোঁসাই চাকি দি ল'লোঁ আন্ধাৰ হোৱা নাই বাৰু আন্ধাৰ হ'বলৈ অলপ টাইম আছে কিন্তু আমি আহি পাওঁতে মানে 7টা বাজিব তেতিয়ালৈ দেৰি হ'বগৈ সেইকাৰণে গোঁসাই চাকি গছ দি লৈছোঁ আজি তাতে বৃহস্পতিবাৰ বেয়া লাগিব গোঁসাই চাকি গছ নিদিলে গোঁসাই চাকি দি এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু দেৰিয়ে হ'ল 4:30 পৰা টিউচন 4:20 ঘৰতে যিহেতু হ'ল গতিকে লৰালৰিকৈ যাব লাগিব মই আপোনালোকক লগ পাই আছোঁ আপোনালোকে চাই থাকিব আমি এতিয়া ইয়াত দিয়াক টিউচনত থ'লোহি থৈ আমি তিনিও লগ হ'লোঁ আৰু এগৰাকী আছে তেখেতক ৰাস্তাত লগ পাম বাৰু এতিয়া আমি সেই মাজৰগৰাকী পাংচুলৰ মা তেওঁলোকৰ ঘৰলৈ যাওঁ আৰু এতিয়া তেওঁলোকৰ ঘৰ এয়া আহি পালোহি বাৰু পাই চাহ তাহ খাই আজৰিও হ'লোঁ আৰু সেয়া ধীতিৰাজৰ মা বহি আছে ইফালে এয়া ৰিমলিৰ মা ফোনত কথা পাতি আছে আৰু এয়া পাংচুলৰ মা তেওঁলোকৰ ঘৰলৈকে আহিছোঁ আৰু এতিয়া চাহ তাহ খাই টিউচন ছুটিৰ সময় হ'ল আমি এয়া যাবলৈ ওলাইছোঁ Seeing eyes of mine টিউচনৰ পৰা আহিলোঁগৈ আমি তাই সেয়া ইউনিফৰ্ম তাই চাৰ্টটো পিন্ধিয়ে গৈছিলে আপোনালোকক অথনি কৈছিলেই নহয় তাতে ব্লেজাৰটো আৰু টাইডাল পিন্ধিলে ফটো দেখুৱাওঁ আকৌ ফটো কি কৰিলা একদম ফটো উঠাই আনিছোঁ কাইলৈ লাগিব 24 কপি লৈ আহিছোঁ পাছপোৰ্ট চাইজ আৰু ষ্টাম্প চাইজ লাগিয়ে থাকে যেতিয়া বোলো সৰহকৈ বনাই লওঁ আৰু ওচৰৰ পৰা দেখুওৱা নাই ইমান ভাল হোৱা নাই ভাল হৈছে তাইক টিউচনত থৈ আমি গ'লোঁ তাইৰ লগৰ প্ৰাঞ্চুল তাহাঁতৰ ঘৰতে সেয়া গ'লোঁ
আৰু এনেই আমি বজাৰ চজাৰ কিবা থাকিলে বজাৰ চজাৰ কৰোঁ তাৰমানে যদি তাতে তাইক টিউশ্যনত থৈ আকৌ ঘৰত আহোঁ দূৰো হয় যিহেতু আৰু লগতে মানে অহা যোৱা ভাড়াটোও বহুত গুচি যায় সেইকাৰণে কিবা কাম থাকিলে কাম চামবিলাক কৰোঁ আজি প্ৰাঞ্চুলৰ মাকে মানে বহুত দিনৰ পৰা কৈ আছে মই আচলতে সিহঁতৰ ঘৰলৈ যোৱাই নাই আজিলৈকে যোৱা নাই তেখেত আহি গ'ল বাৰু তেখেতে মাতি থাকে সেইকাৰণে আজি তাতে গ'লোঁ আৰু গৈ সেয়া তাইক লৈ এতিয়া আহিছোঁ এতিয়া কেইটা বাজিলে 7:40 7:40 হৈছে তাই আকৌ 8টা বজাৰ পৰা কেমেষ্ট্ৰি আছে কেমেষ্ট্ৰি অনলাইন ক্লাছ আছে তাৰ আগত তাই কিবা এটা খাবলৈ দি লওঁ খাবলৈ দি ময়ো আৰু সেই ৰাতি কি বনাওঁ চাওঁ অকণ ময়ো চাহ একাপ খাই লওঁ তাই পুৰা ইউনিফৰ্মতে আছে তুমি ইউনিফৰ্মটো তলত জিন্স পিন্ধি আছে ইউনিফৰ্মৰ পেণ্ট নাই তলত পাছপৰ্ট চাইজ ফটো উঠিলে এইটোৱে ভাল ন মানে ওপৰৰ ইউনিফৰ্মটো পিন্ধিলেই হয় আৰু মই যাওঁ তাইক কিবা এটা খাবলৈ দিওঁ আৰু তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ বাই বাই মই এতিয়া ৰাতিৰ খানা বনাই আছোঁ এইফালে এয়া ফুলকবি আলু ভাজি আছোঁ ফুলকবি আলু শুকানকৈ ভাজিছোঁ আৰু এইফালে এয়া আটা সানি থৈছোঁ আৰু এয়া কুটি থৈছোঁ বন্ধাকবি আৰু বিন কুটি থৈছোঁ মিহি মিহিকৈ এয়া মানে কাইলৈ দিয়াৰ টিফিনৰ কাৰণে কুটি থৈছোঁ আগদিনাই মই এনেদৰে আধা আধি টিফিনৰ যোগাৰ কৰি থওঁ তেতিয়া ৰাতিপুৱা মানে ইমান লৰালৰি নহয় আৰু নহ'লে ৰাতিপুৱা গা ধুই গোহাঁই কাম কৰি গেছৰ ওচৰত তাই টিফিন বনাবলৈ আহোঁ মানে বহুত দেৰি হৈ যায় সেইকাৰণে মই আগদিনাই টিফিনৰ আধা আধি যোগাৰ কৰি থওঁ আৰু ৰুটিটো খাবৰ সময়ত বনাম দেৰিকৈ খাম বাৰু কিন্তু বনাই থৈছোঁ আৰু ভাজিটো গৰম কৰি ল'ম আৰু ৰুটিটো গৰমে গৰমে বনাই খাম আৰু দিনটো অকণো ৰেষ্ট হোৱা নাই যেতিয়া এতিয়া অকণমান বহোঁ টিভিও চাওঁ তাইতো ক্লাছ কৰি আছে ক্লাছ কৰি হোৱাৰ পিছতহে খাম আৰু মই বনাই লওঁ বনাই লৈ মই আপোনালোকক আকৌ লগ পাম ৰুটি বনাই ভাজিৰ সতে খাবলৈ আনিছোঁ 10:30 বাজি গ'ল সেইকাৰণে খাই লওঁ এইফালে এয়া বিগ বছ দি আছে বহুত হুলস্থুল বিগ বছত আৰু এতিয়া আমি দুইজনী ৰুটি আৰু চব্জি খাবলৈ লৈছোঁ বিগ বছত পুৰা কাজিয়া লাগি আছে বিগ বছ চাই এইখিনিতে খাওঁ আমি এয়া প্লেট লৈ লৈছোঁ আৰু আমি খাওঁ আৰু ভিডিঅ'টো মোৰ ইমানতে শেষ কৰিছোঁ আজি আৰু ভিডিঅ'টো আগ নবঢ়াওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে প্ৰথম আজি মোৰ চেনেলত আহি মোৰ ভিডিঅ' প্ৰথম চাইছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে মোৰ আন্তৰিক ধন্যবাদ আৰু সকলোৱে বিগ বছ চাই থাকক গুড নাইট বা যি সময় হৈছে আমাৰ ইয়াততো গুড নাইট গতিকে বাই বাই আমাৰ ইয়াত গুড নাইট কাইলৈ আপোনালোকে চাওঁতে যিটো হয় আৰু গুড মৰ্ণিং গুড ইভিনিং আমি এতিয়া খাই লওঁ তেতিয়াহ'লে বাই বাই